কাছিয়া পথাৰত কৃষকসকলৰ মাজত আহিছোঁ। তাতে এটা এক্সপেৰিমেণ্ট কৰিছিলে বেয়াৰ ক্ৰপ চায়েন্সে। তেখেতসকলৰ যিটো কাউন্সিল এক্টিভ বোলা হাৰ্বিচাইড সেইটোৰ ওপৰত কৰিছিলে তেওঁলোকে এক্সপেৰিমেণ্টটো। মানে আমাৰ যিটো পোষ্ট ইমাৰ্জেঞ্চ এপ্লিকেশ্যন কৰিছিলে তেখেতসকলে। প্ৰথম মানে এখন ফিল্ড কাষতে ৰখা হৈছে যিখনত এপ্লিকেশ্যন তেওঁলোকে কৰা নাছিলে, আৰু এখনত এপ্লিকেশ্যন কৰিছিলে। মানে যি বন সেয়া 15 দিন হোৱা আগতেই মানে তেওঁলোকে এপ্লাই কৰিছিলে। কিন্তু সেই এপ্লিকেশ্যনটো হোৱাৰ পিছত আমি এতিয়া দেখা পাইছোঁ যে এসপ্তাহৰ ভিতৰতে গোটেই যিমানখিনি বন বাট আছিলে, যিখিনি আমাৰ অদৰকাৰী বন, গোটেইখিনি তাত মৰি যোৱা দেখা গৈছে। আৰু যি ধানখিনি কিন্তু খুব ভাল হৈ আছে, তাতে কোনো ধৰণৰ মানে অপকাৰ হোৱা দেখা যোৱা নাই। যিটো বেলেগ কিছুমান হাৰ্বিচাইডৰ ক্ষেত্ৰত দেখা যায় যে চিলেক্টিভ নাথাকে আৰু ফাৰ্মাৰসকলে নজনাকৈ মাৰি দিয়াৰ ক্ষেত্ৰত কেতিয়াবা ধানখিনিও মৰি যোৱা পৰিলক্ষিত হয়। কিন্তু এই যি বেয়াৰ ক্ৰপ চায়েন্সৰ কাউন্সিল এক্টিভ তাৰ ক্ষেত্ৰত এইটো মানে পৰিলক্ষিত হৈছে যে তাৰ ৰিজাল্টটো খুব ভাল। গতিকে মই কৃষকসকলকো জনাব বিচাৰিছোঁ যে তেওঁলোকে এই প্ৰডাক্টটো ইউজ কৰি চাব পাৰে তেওঁলোকৰ নিজৰ ফিল্ডত।